নমস্কাৰ আজি আপোনালোকক ক'ব ওলাইছোঁ আমাৰ সঘনাই পানী লগা বা চৰ্দি অৱস্থাত এটা সিম্পল প্ৰাণায়ামেৰে আপোনালোকে কেনেকৈ ভাল কৰিব লাগে স্বামী শিৱানন্দ সৰস্বতীয়ে 10টা সহজ প্ৰাণায়াম আমাক দি থৈ গৈছে গোটেই মানৱ সমাজৰ কাৰণে দি থৈ গৈছে সেই 10টা যি প্ৰাণায়াম আপোনালোকক মই এটা এটাকৈ ক'বলৈ চেষ্টা কৰিম তো আজি আমি আলোচনা কৰিম প্ৰথম প্ৰাণায়ামটো সহজ প্ৰাণায়াম নাম্বাৰ 1 তো এইটো কেনেকৈ কৰে তাৰ আগতে আমি জানি লওঁ ইয়াৰ উপকাৰিতা কি বয়সস্থসকলৰ কেতিয়াবা হাত আৰু ভৰি বাত বিষত কবলত পৰে তো এই প্ৰাণায়ামে সেই বাত বিষৰ পৰা হাত ধৰাত সহায় কৰে তাৰোপৰি ল'ৰা ছোৱালীসকলৰ যেতিয়াই পানী লগা কাহ ইত্যাদিৰ পৰা হাত ধৰাটো এই প্ৰাণায়ামে সহায় কৰে তো এতিয়া আমি আহিছোঁ সেই প্ৰাণায়ামটো কেনেকৈ কৰিব লাগে এটা কথা কৈছোঁ যে এই প্ৰাণায়ামটো সকলো মানুহে কৰিব পাৰে ইয়াৰ কোনো ৰেষ্ট্ৰিকশ্যন নাই গতিকে আপুনি এইটো বিচনাত শুইও কৰিব পাৰে বা মেটত শুইও কৰিব পাৰে তো এতিয়া আমি দেখাব ওলাইছোঁ এই প্ৰাণায়ামটো কেনেকৈ কৰে প্ৰথমতে আপুনি মেটত শুই যাব বা বিচনাত শুইও কৰিব পাৰে মই ইতিমধ্যে কৈছোঁ তো প্ৰথমতে শুই লৈ আপুনি দুয়োখন হাত লাহে লাহে উশাহ লৈ ওপৰলৈ উঠাব আকৌ উশাহ এৰি এৰি দুইখন হাত কঁকালৰ ওচৰলৈ লৈ আহিব ঠিক এনেদৰে 1 পৰা 2 মিনিট সময় অৰ্থাৎ 10 পৰা 20 বাৰ এই প্ৰাণায়ামটো কৰিব পাৰে তাৰপাছত দুয়োখন ভৰি সমান্তৰালকৈ ৰাখিব উশাহ লৈ ভৰিখন ওপৰলৈ উঠাব এই অৱস্থাত আমাৰ আঁঠুটো চিধা থাকিব আকৌ উশাহ এৰি এৰি লাহেকৈ ভৰিখন তললৈ নমাব ঠিক তেনেকৈ বাওঁ ভৰিখন লাহে লাহে উশাহ লৈ ওপৰলৈ উঠাব আকৌ উশাহ এৰি এৰি তললৈ নমাব একদম সিম্পল প্ৰাণায়াম তো এই প্ৰাণায়ামটো আমাৰ স্বামী শিৱানন্দ সৰস্বতীয়ে তেওঁ আৱিষ্কাৰ কৰিছিলে বা তেওঁ ইনভেনশ্যন কৰিছিলে যিহেতু প্ৰাণায়ামৰ বহুত কিছুমান ৰেষ্ট্ৰিকশ্যন থাকে আদাৰ প্ৰাণায়ামবিলাকত যেনে সূৰ্যপীঠ প্ৰাণায়াম বা ভস্ত্ৰিকা ইত্যাদিত কিছুমান ৰেষ্ট্ৰিকশ্যন থাকে কিন্তু এই 10টা সহজ প্ৰাণায়ামত ৰেষ্ট্ৰিকশ্যন একেবাৰে নাথাকে সকলো মানুহে কৰিব পাৰে তো নেক্সট আমি বেলেগ এদিন আমি বাকী কেইটা প্ৰাণায়াম আপোনালোকক দেখুৱাম তো আজি এই প্ৰাণায়ামটো আপোনালোকে ভালকৈ শিকি লওক থ্যাংক ইউ